नमस्कार बंधुসকল मोर यूट्यूब चेनेলত आपनालोকক स्वागतम जनाइछु। मोर चेनेलटो जदि आपनालोके चाइ आछे तेनेहले भाल कथा। बंधुসকল मैं আজি आपनालोকক आमी गाहरी गराल केनेকৈ साफ चिकन करिब लागे। बहुत मानुहे साफ चिकन करे, कोनोबाय ब्लिचिंग पाउडर व्यवहार करे, कोनोबाय पटास पानी दी व्यवहार करे। मैं किन्तु जिटु प्रेक्टिकल करि आछु, जिटु गाहरी गराल जिटु दी धुई आछु, साफ चिकन करि आछु, हेतुए मैं आपनालोकर ओसरत आनिछु। आपनालोके जदि एइटु भिडिओ मिस करि दिए तेनेहले आपुनि गाहरी फार्म कराटो असम्भव हब पारे अनागत दिनत, मैं एइटु बुली भाबो। आपनालोকক मैं एटा कथा कওঁ আজি जे मैं भिउज बढ़ाबर कारणे बा चेनेल डेभलप करिबर कारणे मैं भिडिओटो आपलोड करा नाइ, जाते मोर परा आपनालोके किछु दुटा कथा शिकि लওক। हेतुर कारणे मैं भिडिओ बनाई थाको, आपनालोकर ओसरत आनी थाको। आपनालोके मोर भिडिओटो चाइ किनि बहुत भाल पाए जदि लाइक करि दिब आरु कमेन्ट करि लब। जदि किबा खुदिब आछे तेनेकुवा किबा गाहरीर विषय किबा खुदिब लगिया आछे आपनालोके कमेन्ट करि लब। तेनेकुवाई आमी भालके मेनटेन करिब लागिब बंधुসকল, जाते अनागत दिनत किबा एटा प्रब्लेम फेस हले आमी बहुत डाঙर एटा प्रब्लेमर सन्मुखत परि जाम। সেই কাৰণে আপোনালোকে আজিৰ ভিডিঅ'টো মিছ নকৰিব, ভালকৈ চাই থাকিব, ভালকৈ চাই ল'ব। বন্ধুসকল মই আপোনালোকৰ কাৰণে ভাল এটা আজি কেনেকৈ আমি গাহৰি গঁৰাল চাফা কৰিব লাগে আৰু কি দি আমি চাফা কৰিব লাগে এই গোটেইটো ভিডিঅ' যোগেদি লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব। যদি মিছ কৰি দিয়ে তেতিয়া গাহৰি ফাৰ্ম আপোনালোকে কৰাটো অসম্ভৱ বুলি মই আশা কৰিছোঁ। বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগে, যদি বেয়া লাগে ডিসলাইক কৰি দিব, যদি ভাল লাগে লাইক কৰি দিব। মই আপোনালোকৰ ওচৰত এনেকুৱাই টিপছ আনি থাকিম। মই যেটো প্ৰেক্টিকেল কৰোঁ হেতু প্ৰেক্টিকেলটো আপোনালোকৰ ওচৰত আনি থাকিম। যিমান পাৰোঁ সিমান আপোনালোকৰ কাৰণে ভাল ভাল টিপছ লৈ আহি থাকিম। বন্ধুসকল গাহৰি গঁৰাল আমি সদায় বগা দি ধুব লাগে, বা কিছুমানে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰে, কিছুমানে পটাছ পানী ব্যৱহাৰ কৰে। মই কিন্তু যেটো ব্যৱহাৰ কৰোঁ হেতুৱে আপোনালোকৰ ওচৰত আনিছোঁ। যিহেতু কি মই এতিয়া গাহৰি গঁৰাল আজি এটা ভিডিঅ' বনাইছোঁ ডেমো হিচাপে, যেটো মই গোটেইটো দেখুৱাব নোৱাৰোঁ, ভিডিঅ' বহুত লং হৈ যাব, যাতে আপোনালোকে ভিডিঅ' চাই আমনি লাগি যায়। সেইকাৰণে মই শ্বৰ্ট এটা ডেমো বনাইছোঁ। এই ডেমোটো আপোনালোকে চাই ল'ব, তাত আপোনালোকে গোটেই কথাখিনি ভালকৈ বুজি ল'ব পাৰিব, কেনেকৈ আমি আগতে ব্যৱহাৰ কৰিব লাগে বা ইউজ কৰিব লাগে গাহৰি গঁৰালত, কি দি কেনেকৈ আমি চাফা কৰিব লাগে সেই গোটেইটো আপোনালোকে এই ভিডিঅ' যোগেদি বুজি পাব। বন্ধুসকল আজিৰ ভিডিঅ' যদি মই এটাই কথা কৈ আছোঁ বাৰে বাৰে, আজিৰ ভিডিঅ' যদি আপোনালোকে মিছ কৰি দিয়ে তেনেহ'লে আপোনালোকে গাহৰি ফাৰ্ম কৰাটো অসম্ভৱ বুলি মই আশা কৰিছোঁ। বন্ধুসকল আপোনালোকৰ কাৰণে মই এনেকুৱা টিপছ আনি থাকিম, ভাল ভাল টিপছ আনি থাকিম। মোৰ যেটো অভিজ্ঞতা আছে প্ৰেক্টিকেল যেটো মই কৰোঁ সেইটো আপোনালোকৰ ওচৰত আনি থাকিম। আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই ল'ব। বহুতে চাই আছে আৰু বহুত ভালকৈ ৰেছপন্স দি আছে। যদি আপোনালোকে যদি কিবা সুধিবলগীয়া কথাখিনি আছে সেই কথাখিনি আপোনালোকে মোৰ ওচৰত কমেণ্ট কৰি জনাব পাৰিব। আপোনালোকে কেনেকৈ চাফ চিকুণ কৰি আছে সেইটোও জনাব কমেণ্ট ছেকশ্যনত, কমেণ্ট কৰি ল'ব। মই যেটো কৰি আছোঁ এইটো মই দেখুৱাইছোঁ, আপোনালোকে কি দি কৰি আছে বা কেনেকৈ কৰিব লাগে সেই কথাখিনি আপোনালোকে কমেণ্টত জনাব। বন্ধুসকল বলকচোন ভিডিঅ'টো চাই লওঁ কেনেকুৱা হৈছে আৰু কিদৰে মই চাফা কৰিছোঁ, কেনেকৈ চাফা কৰিছোঁ এই গোটেইখিনি আপোনালোকে আজি এই ভিডিঅ'ত গম পাই যাব। समझ रहे हो आप समझ रहे हो।